ৰেল ষ্টেচনত নমাৰ লগে লগে যেন আজি তুমি ভাবৰ এক সপোনে আৱৰি ধৰেহি। সেয়া মোৰ আৱেগ নেকি নাজানো, কিন্তু মনত পৰি গ'ল আজি 5 বছৰৰ আগৰ এটি গোপন কাহিনী। মনত আছেনে তোমাৰ? সেইদিনা যে তুমি মোক ষ্টেচনত এৰিবলৈ আহিছিলা। হয়তো সেইদিনাই শেষবাৰৰ বাবে মই তোমাক ওচৰৰ পৰা দেখিছিলোঁ। কিমান দিন হ'ল জানানে? 5 বছৰ। 5 বছৰে মই তোমাক দেখা নাই। ভিডিঅ' কলততো প্ৰায় দেখা দেখি হৈয়ে থাকে আমাৰ। 5 বছৰৰ পাছত তুমিজনীক চাবলৈ যেন আজি মোৰ বিৰল হেঁপাহ। মই আকৌ আহিছোঁ তুমিজনীক চাবলৈ, মোৰ সপোনৰ ঘৰখন।